সৰাসু কাঞ্চনৰ কথা কটা নিৰিবিলিৰ শেষত সুন্দৰণৰ অবিহনে তিও সন্ধ্যাৰ বাবে যেন আধৰুৱা। সেই দুদিনতেই তাইৰ 2 বছৰ যেন লাগিল। ক'ত নাই অনুৰণ, এচেঞ্চিয়েল, এমিনিটি আৰু গোবেইন। সেই যে দাজুৰ দোকানখন, অনুৰণে সুধিছিল, আজিকালি সন্ধিয়া গোবিনলৈ গৈছিলা? এদিন সেই আগৰ টেবুলখনতে বহানে? লাইটটো অফ কৰি লওঁ মাত্ৰ। ভাল নালাগে পোহৰত। দাজু ভালে আছেনে? আছে। তোমাৰ খবৰ লৈছে? এৰা, আগতে যে আমি সদায় সন্ধিয়া যাওঁ। আৰু তুমি? সদায় সেই চিকেন ফ্ৰাইড ৰাইচ। আৰু তুমি চিকেন মেগী। লগত 2 কাপ লাল চাহ। পাহৰিলা? কেতিয়াবা মই নগ'লে যে দাজুৱে তোমাক সোধে, আজি অকলে যে? মোৰ বৰ দুখ লাগে তেতিয়া। এতিয়া নালাগে? এতিয়া দুখনো আৰু কি? বেছি সময় থাকিলে এন্ধাৰতো অভ্যাস হৈ যায়। তেজপুৰ ইউনিভাৰ্চিটি এৰাৰ পাছতো এৰিব নোৱাৰে ইয়াৰ মায়া। টিউৱে যেন ধৰি ৰাখে সকলোৰে বুকুৰ এটুকুৰা। আধৰুৱা বুকুখন লৈ উভতি যায় প্ৰতিজন তিজীয়া। প্ৰতিটো ফাগুন, প্ৰতিটো বহাগ সোঁৱৰাই টিউৰ কথা। অনুৰণেও খবৰ লয় প্ৰতিজোপা গছৰ, প্ৰতিপাহ ফুলৰ। শুনাচোন, কোৱা। কৃষ্ণচূড়াবোৰ চাগে ফুলিছে ন? তেতিয়াই ফুলিছিলচোন আমি থাকোঁতেই। নাই, তেতিয়াহে 2 এপাহ। এতিয়া চাগে ভৰি আছে ন? তলখিনি যে ৰাঙলী হৈ থাকে। তুমি যে খোজকাঢ়ি গ'লে বুটলি লোৱা। আৰু তুমি পাতবোৰ ছিঙি ছিঙি মোলৈ মাৰা। তোমাৰ চুলিত যে লাগি ধৰে, চাই ভাল লাগে। আৰু তুমি যে হাঁহি হাঁহি গুচাই দিয়া। মনত পৰিছে? ফুলবোৰ সদায় ফুলি থকা হ'লে, কেতিয়াও মৰহি নোযোৱা হ'লে, সুবাসবোৰ থাকিবতো সদায়। কৃষ্ণচূড়াৰ যে সুবাস নাই, আছে যদি এবুকু ৰঙা, তাকো বাৰে প্ৰতি বতাহে হৰাই।